নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জনা সোণোৱালে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চিকেন ম'ম'। চিকেন ম'ম' বনাবৰ বাবে 1 পোৱামান মই চিকেন লৈ লৈছোঁ। লগতে লৈ লৈছোঁ অলপ ডাঙৰ সাইজৰ 4টা পিঁয়াজ। এতিয়া ধুই ৰেডি কৰি ৰখা মাংসখিনিৰ লগত মই পিঁয়াজখিনি অলপ এনেদৰে কাটি এড কৰি দিছোঁ। এতিয়া আটাইখিনি মই অলপমান মিক্সাৰ কৰি ল'ম। এয়া মই লৈছোঁ চাহ খোৱা কাপৰ জোখেৰে 4 কাপ ময়দা। এয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ। এয়া দিছোঁ অলপমান বেকিং সোডা। এয়া ম'ম' বনাবৰ বাবে ময়দাখিনি মঠি ল'লোঁ। এতিয়া 10-15 মিনিটমান ঢাকি ৰাখিম। ম'ম' চুপ বনাবৰ বাবে এইকিডোখৰ মাংস অলপমান সাইড কৰি ৰাখিছিলোঁ। পানী গৰম হ'বলৈ দি ৰাখিছোঁ। এই মাংস কিপিচ এড কৰি দিম। তাৰ লগতে জালুক, নৰসিংহ। এয়া ম'ম' চুপখিনিৰ বাবে কেঁচা পিঁয়াজ কাটি ৰাখিছোঁ। লগতে ৰেড চিলি, হালধি, জিৰাৰ গুড়া। মঠি লোৱা ময়দাখিনি 15 মিনিটমান ঢাকি থোৱাৰ পাছত এনেদৰে সৰু সৰুকৈ লাৰু কৰি লৈছোঁ। এতিয়া মই বেলি ল'ম। এয়া মই ম'মৰ চুপখিনি ৰেডি হ'বলৈ দিছোঁ। এনেদৰে অলপ উতলিব ধৰিছে। ম'মৰ ষ্টিমাৰ নাথাকিলে এনেদৰে বনাব পাৰি। মই এনেদৰে চুপখিনিৰ ওপৰত এই খৰাহিটো দেখিছেনে, এইটো বহাই দিছোঁ। তাৰে ওপৰত মই ম'ম'খিনি প্লেটিং কৰি পেলাই দি যাম। আটাইখিনি মই এনেদৰে সৰু সৰুকৈ বেলি লৈছোঁ। এতিয়া ম'ম' প্লেটিং কেনেকৈ কৰে তাকে 2-এটা দেখাই দিওঁ। ঘৰৰ বাবে বনাইছোঁ মই, সেয়ে এনেদৰে বনাইছোঁ। আৰু এটা কৰি দেখুৱাই দিছোঁ আপোনালোকক। যদি এই বস্তুটো মেল খাই থাকে তেনেহ'লে কিন্তু ম'ম'টো পিছত বহুৱাৰ পিছত ষ্টিমাৰত বহুৱাৰ পিছত ফাটি যোৱাৰ চান্স থাকে। যদি মেল খাই থাকে অলপমান পানী দি দিব। এয়া বাকীখিনিও মই এনেদৰে কৰি যাম। আৰু এটা বেলেগ ষ্টাইলতো দি দিছোঁ। যিহেতু দোকানবিলাকত এনেকৈ জোনবিৰি ষ্টাইলতো ম'ম'বিলাক এনেকৈ জাপি জাপি এনেকৈ ৰাখি দিয়ে, এনেকৈও বনাব পাৰে। এয়া সম্পূৰ্ণ হৈ গৈছে আজি ঘৰতে বনোৱা ম'ম'। এয়া এফালে চুপখিনি অতি কম সময়তে অতি সহজতে ঘৰতে বনাই এনেদৰে খাব পাৰি। আজি মোৰ ম'মৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চালে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ তেন্তে আহিছোঁ, আকৌ লগ পাম অন্য ভিডিঅ'ত।